আজি মই কেক বনাবলৈ লৈছোঁ। এয়া ইলেক্ট্ৰিক ব্লেণ্ডাৰ দি কণী 3টা ফেটি লৈছোঁ। এয়া চাওকচোন, হাই স্পীডত মই ফেটি লৈছোঁ কণীকেইটা। এটা ক্ৰিমি টেক্সচাৰ নোহোৱালৈকে কণীকেইটা ফেটি থাকিব লাগিব, নহ'লে কণী গোন্ধ আহিব পাৰে। এয়া চেনি দিছোঁ, চাহ খোৱা কাপেৰে 1 কাপ। মই গোটা চেনি ব্যৱহাৰ কৰিছোঁ। ফেটি লোৱাৰ পিছত মই শুকান সামগ্ৰীখিনি ইয়াত যোগ কৰিম। এতিয়া ৰিফাইন তেল, যিটো কাপেৰে মই চেনি দিছিলোঁ সেই কাপটোৱে 1 কাপ নহয় আৰু অলপ কম ৰিফাইন অইল দিছোঁ, ইয়াৰ লগত ভালকৈ মিলি যাবলৈ। কিমান ধুনীয়া টেক্সচাৰ এটা উঠিছে, চাওকচোন কিমান ধুনীয়া টেক্সচাৰ এটা উঠিছে। ইয়াক কেইটামান ভেনিলা এচেঞ্চ দিছোঁ। এইটো অপশ্যনেল হয়, নিদিলেও হয়। তাৰপিছত এয়া যিটো কাপেৰে মই চেনি দিছিলোঁ তাৰ এয়া ময়দা দিছোঁ 1 কাপ। এই শুকান সামগ্ৰীটো একেবাৰতে দি নিমিলাব, অলপ অলপ দি মিলাব। মই এইটো মিলাই লৈ পিছত বাকীখিনি দি আছোঁ। ভালদৰে মিলাব যাতে গোটা গোটা ৰৈ নাযায়। এই মিক্সাৰটো বেছি ডাঠ হোৱাৰ নিচিনা লাগিছে, পানী মই 1 চামুচমান যোগ কৰিছোঁ। এয়া চাওকচোন, এনেকৈ ওপৰলৈ দিলে সহজতে পৰা হ'লে কেকটো বেছি ফুলা ফুলা হয়, তেতিয়া ভাল হয়। এয়া মই 1 চামুচ বেকিং পাউডাৰ দিছোঁ। বেকিং পাউডাৰ দিয়াৰ পিছত বেটাৰখিনি লাহে লাহে মিলাব, নহ'লে বেছি জোৰে নিমিলাব। এয়া চাওকচোন, মই কিমান লাহে লাহে মিলাই আছোঁ। বেছি জোৰে মিলালে কেকটো কিছু বেয়া হ'ব পাৰে। এয়া চাওক, বেকিং পাউডাৰ দিয়াৰ পিছত বেছি সময় মিলাই থাকিব নালাগে। আগতে ৰেডি কৰি থোৱা কেক টিনটোত এই বেটাৰখিনি ঢালি দিব। এয়া আগতে ৰেডি কৰি থোৱা কেক টিনটোত মই বেটাৰখিনি ঢালি দিছোঁ। তলত বাবলছ থাকিব পাৰে, আপোনালোকে দিয়াৰ আগতে, মই কেৰাহীত বনাম, কেৰাহীত দিয়াৰ আগতে দুবাৰমান টেপ টেপাই ল'ব, তেতিয়া বাবলছবোৰ নাইকিয়া হৈ যাব। চাওকচোন, মই কেকটো কুকাৰত বনাম। এয়া চাওকচোন, মই কুকাৰটো প্ৰি হিট কৰি থৈ দিছিলোঁ, এতিয়া মই তাতে বহাই দিছোঁ। কুকাৰত মই 40 মিনিটমানৰ পিছত চাম। এয়া ঢাকোন মাৰি দিছোঁ। এয়া চাওক, মোৰ কেক ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে চাওকচোন, স্পঞ্জি পুৰা, এইটো ধুনীয়া হৈছে কেকটো চাওক।